তো ড্ৰোন শ্বটটো এনজয় কৰক সো 3 2 1 গো কি ধুনীয়া এটা পৰিৱেশ যেতিয়া লাইটিং খিনি দি দিয়ে না তেতিয়া মানে আল্টিমেট লাগে আল্টিমেট কি ক'ব লাগে কি ক'ব লাগে এবেলা যা ইয়াত কি কৰিব সাবস্ক্রাইব Hello guys, namaskar, what's up and welcome back to my YouTube channel. আৰু আজি গৈ আছো আমি নাগা জাংকা আৰু মোৰ লগত গৈ আছে মিনালদা তিতাবৰ পৰা আহি আছে অভিলাষ দা আমি এনএসটি ব্লগ কৰিম গৈ ডেস্টিনেশন দেখাম পুৰা ধামাকাদাৰ ব্লগ হ'বলৈ গৈ আছে জছিলা ব্লগ আৰু জলদি 10k হ'বলৈ গৈ আছে আমাৰ সাবস্ক্ৰাইবাৰ সকলক অনুৰোধ জনাইছো প্লিজ 10k সোনকালে কৰি দিয়ক ফেব্ৰুৱাৰীত মোৰ বাৰ্থডে আহি আছে নিজৰ বুলি মৰম দিয়ক ভাইটিটোক আৰু নকচাই হৈ যেতিয়া কাম কৰিছো সকলো অলপ সাপোৰ্ট কৰক আৰু প্লিজ ভিডিওটো শ্বেয়াৰ কৰি দিব ইয়া আগৰ ভিডিওটো যোনে চোৱা নাই তাৰ লিংক মই ডেসক্ৰিপচনত দিয়া আৰু চেনেলটোত যদি নতুন সাবস্ক্ৰাইব কৰি লব আৰু বেল আইকনটো দবাই অল কৰি লব তেতিয়া আহিবলগীয়া নটিফিকেশন পাই থাকিব আৰু লগ পাই আছো ডাইৰেক্ট ফাইনেল ডেস্টিনেশন So finally guys ahi paluhi amar final destination Nagajanga Eco Camp aru ahi pale Obilas da directly korisu Obilas da channel tu june soa nai subscribe kori lobo link dia ase description ot ticket tu kiman toka bhaiti 20 aru ei khone hoise main entry gate yar bhitor di humai jabo aru ki dhuniya ra view sok na view tu sok eba আৰু ইয়া যদি ইয়াত আহিম বুলি ভাবিছে তেনে হলে গুগল মেপৰ লিংকটো মই ডেসক্ৰিপচনত দি দিম বিন্দাস লিংকটো ক্লিক কৰি ইয়াত আহি যাব এনেকুৱা জায়গাবোৰ একচুয়ালি ফুৰিব লাগে ভালো লাগে ইয়াৰ ৰাতি ভিউটো আসলে বহুত ধুনিয়া হ'ব ইয়াত লাইট কন্ডিশন লগোৱা আছে আৰু নাওখন চক নাইবা এখন নাও আৰু এইবোৰ টায়াৰ দি যি ডেকোৰেশন কৰিছে আল্টিমেট মানে এইবোৰ ঘৰবোৰ চক ফটো শ্বুটৰ বাবে বেষ্ট টাউন এইবোৰ ফটো শ্বুট কৰিবলৈ একদম বহুত ধুনিয়া হ'ব ঘৰবোৰ এইটো আৰু ইয়াৰ ভিতৰৰ পৰা আমি এবাৰ চাই লওঁ ল'ব Very sok, view sok. ইয়াত আৰু ডেকোৰেশন হ'ব কাম চলি আছে আৰু টেন্টটো আছে ইয়াত টেন্টত আপোনালোকে থাকিব পাৰে ভিতৰত যেতিয়ালৈকে আমি যোৱাই নাই ভিতৰত গৈ মেইন ডেস্টিনেশন খিনি কথা গম পাম ইয়াত ক'ত কি হ'ব আৰু ৰেষ্টুৰেণ্টটো আছে ধুনীয়াকৈ গৈ দেখামগে এইটো ভিউ চক মেইন এন্ট্ৰি যিখন এইখনে এইখন আৰু ইয়াত আছে বহিবলৈ জেগা খাবলৈ জেগা এইবোৰ বিন্দাছ আহক খাওক ফুৰক এনজয় কৰক কি ধুনীয়া এইটো বগৰী গছজোপা চাওক না কি ধুনীয়াকৈ ডেকোৰেশ্যন কৰিছে বগৰী অলৰেডি লাগিয়ে আছে এইটো বগৰীটো খাবলৈ পাৰিলে আৰু ৰাতি ভিউটো তামাম লাগিব তাৰমানে আৰু এইটো হৈছে চাংঘৰ নন্দন বন পুৰা ধুনীয়াকৈ উঠি আহক বোৱা ইয়াত খাব পাৰি বিন্দাছ বঢ়িয়া কেছটো কি তামাম তাৰমানে তামাম এইটো চাওক ভিউ চাওক ভিউত বহক পাহাৰৰ মজা লওক আৰু খাই থাকক আৰু এখন জুলনা ইয়াত বিন্দাছ জ্বলিব পাৰে আৰু এইখিনি টেণ্টত ৰাতি আপোনালোকে কেম্পিং কৰিব পাৰে টেণ্টটো এবাৰ দেখাই দিছোঁ এইটো চব টেণ্টটো ভিতৰটো কি মজা মানে আৰু ইয়াতে আহক এই ডাইনিঙতে বহক ধুনীয়াকৈ খাওক কি মজা এটা পৰিৱেশ চাওক না subscribe to my channel subscribe to অভিলাষ বৰা আৰু চক জয় অসম আমি পাটকাই ভিতৰলৈ যাম আৰু প্ৰত্যেকটো চাংঘৰৰ নামটো বেলেগ বেলেগ ন এইটো নন্দন বন এইটো পাটকাই মেনু ব্ৰেড টোষ্ট মেগী 40 ভিতৰলৈ হওক ৰাতি মানে তামাম আৰু মানে পাটকাইত মানে কেছটো ইয়াত অলপ পাৰ্টি চাৰ্টি হ'ব চাগে ন সেইটোৱে পাটকাই সেইটোৱে আৰু পাটকাই খেলটোৱে নবা আৰু আমাৰ দুটাই 10k হ'বলৈ গৈ আছে অতি সোনকালে হ'ব মানে আৰু আছে অকমান লাগে আৰু আমাৰ ৰাইজে মৰম কৰি দিব চেনেলৰ লিংক ডেসক্ৰিপচনত থাকিব বিন্দাস সাবস্ক্ৰাইব কৰি দিব ৰাইজে মৰম দিব ধুনীয়াকৈ আৰু একেলগে কাম কৰি যাম আগন্তুক দিনত আৰু ভাল কাম কৰি যাম একে ইয়াছটো GoPro 8 মোছটো GoPro 8 লৈ 5 মোছটো আৰাম 5 তাৰপিছত VD কালি মোছত V2 সেম টু সেম হৈ আছে আৰু মোৰ কথাটো মোৰ ঘৰ মানে তিতাবৰত হয় আৰু ওচৰতে প্ৰায় কিমান কিলোমিটাৰ 40 কিলোমিটাৰ দূৰ মান হ'ব ইমান আমি যোৰহাটৰ লগ গতিকে যদি আপোনালোকে ভাল দেখে সাবস্ক্ৰাইব কৰিব চাব চেনেলটো মুঠতে আমাৰ দুটাকে একেলগে পাৰ্টিটো হ'ব তেতিয়া আৰু 10k ধামাকা গিভআৱে ৰাখি আছো তিনটা প্ৰাইজ থাকে মোৰ গিভআৱে চলি আছে দেই মোৰ চলি আছে তিনটা নহয় মোৰ এটাই হ'ব যোৱা মেগী বেষ্ট হ'ব কি কোৱা মেগী ফাইনেল মেগী তো এতিয়া আমাৰ অভিলাষ দাই বঢ়ি আছে ড্ৰোন শ্বট ল'বলৈ ট্ৰাই কৰিব এইটো চব হৈ গ'ল ড্ৰোন শ্বট এতিয়া আপোনালোকে বঢ়ি আছে ড্ৰোন শ্বট এটা চাওক এনজয় কৰক 3 2 1 গো
ড্ৰোন শ্বটটো চাই কেনেকুৱা পালে প্লিজ কমেণ্ট কৰিব আমাৰ অভিলাষ দাই বঢ়ি আছে ড্ৰোন শ্বট এটা লৈ দিলে আমাৰ এয়া আমাৰ খানা আহি গ'ল মেগী আমি নন্দন বনত এতিয়া খাম বঢ়ি আছে বহি এই ভিউটোত যদি মেগী খাওঁ এনেকুৱা লাগিব কি মজা লাগিব আৰু মেগীটো খাই এনেকুৱা টেষ্ট লাগিছে ন জুইত বনোৱা ইয়াত যিকোনো বস্তু চব বস্তু ইয়াত জুইত বনোৱা ইয়াত আমাৰ খানা পিনা খাই একদম কমপ্লিট হৈ গ'ল আৰু মেগী খাই বঢ়িয়া লাগিলে জুইত বনোৱাৰ কাৰণে একদম মানে ভাই মজা লাগিছে তাৰমানে তুমি ইয়াতে থাকা নেকি ইয়াতে থাকো এনেই খোলা টাইমটো কৈ দিয়াচোন মানে কিমান সময় পৰা কিমানলৈকে খোলা থাকে 10টা বজাৰ পৰা খোলা থাকে ৰাতি 8টালৈকে ৰাতি 8টালৈকে আহক আপোনালোকে এনজয় কৰক নাগাজাঙ্গা ইকো কেম্প আৰু ইয়াৰ পিছৰ শ্বটটো হ'ব চিনেমেটিকত হ'ব গোটেই শ্বটটো আপোনালোকে এনজয় কৰক জানো জানো এয়া যৌৱনৰ ভুল নাই নালাগে উঠত ভুল চকুত সানিলি কলা ফুল জানো জানো এয়া যৌৱনৰ ভুল মই ভুল কৰিছো এইখন নদী পাৰ হওক দলংখন দি এটা ভিউ মজা হ'ব সেই তাত সেই ভিউটো চাওক ভিউবিলাক মানে আল্টিমেট দেই আল্টিমেট ভিউ ফিলিং লাইক সতি গোৱা ও কি ধুনীয়া আহিছে ফুটেজটো তো আছো বহুত ধুনীয়া পৰিৱেশৰ নাগাজাঙ্গা ইকো কেম্পৰ একদম আমি ফ্ৰণ্টত আছো আৰু বহি ইয়াত বহি মানে এনেকুৱা এটা ভিউ চাওক এবাৰ ভিউটো এনজয় কৰক কি ধুনীয়া ভিউ ইয়াতে বহি মানে এটা ভিউ এনজয় কৰক চিল ভাইব চিলিং ভাইব মানে ভাইবটো মজা আৰু বিশেষকৈ ইভিনিঙত তামাম লাগে নমস্কাৰ মোৰ নাম শিৱা কৰ্মকাৰ কোন ক্লাছত পঢ় প্ৰথম শ্ৰেণী প্ৰথম শ্ৰেণী স্কুল গৈছ নাই ঠিক আছে দে ভাল 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 আৰু তোৰ ঘৰটা কাহা ফিল কিনাৰে স্কুল যাবি হো সাবস্ক্ৰাইব কৰিব কৈ দিয়া সাবস্ক্ৰাইব কৰিব বুলি কৈ দিয়া সাবস্ক্ৰাইব নাই পাৰব কি ক'ব লাগে এইফালে কি ক'ব লাগে এইফালে যা ইয়াত ক কি কৰো লাহে লাহে এটা স্কুল যা ধুনীয়াকে ভালকে পঢ় দেই এইখিনিক চেষ্টা কৰিছেতো ক'বলৈ আৰু নাগাজাঙ্গা একদম মেইন গেটৰ পৰা আমি ফ্ৰণ্টত আহি গ'লো বালি বিচত আৰু ইয়াৰ এটা ড্ৰোন শ্বট আপোনালোকে এনজয় কৰক অভিলাষ দা এতিয়া ল'ব আৰু একেলগে আমাৰ লগত 3 2 1 গো सजना जी मैनू छड़ के नहीं जाना कदी झूठे वादे सही दिल से निभाना कदी लंबी रातें सही ख्वाब तो दिखाना कदी मैं हूँ तारा तेरा चांद बन जाना कदी परदेसी নাগাজাঙ্গা ইকো কেম্পত আহিলো আৰু এই দাদাক লগ পালো ইয়াৰে ওনাৰ হয় দাদাৰ পৰা অলপমান ইয়াৰ বিষয়ে জানিব বিচাৰিম তাৰমানে আমি ধৰি লওক আজি ফাৰ্ষ্ট আহিছো ন এটা আপোনাৰ পৰা অলপমান জানিব বিচাৰিম তাৰমানে কেতিয়া অপেনিং হয় কি কথা আৰু কেনেকুৱা ধৰণৰ সুবিধা হ'ব আছে তাৰমানে আমাৰ নাগাজাঙ্গা ইকো কেম্প আমি নাগাজাঙ্গা ইকো কেম্প তোমাৰ 2 নৱেম্বৰত ষ্টাৰ্ট কৰিলোঁ ইতিমধ্যে আমাৰ বিভিন্ন কামবিলাক এতিয়াও চলি আছে সম্পূৰ্ণ হৈ উঠা নাই কিন্তু ডিচেম্বৰৰ ভিতৰতে আমাৰ মানে ষ্টাৰ্টিঙৰ পৰা সকলোখিনি সুবিধা উপলব্ধ হ'ব আৰু ইয়াত বিশেষকৈ সুবিধাবিলাক হ'ল তোমাৰ নাইট কেম্পিঙৰ সুবিধা আৰু তাৰ লগতে আমাৰ যি এথেনিক ফুড থলুৱা যি খাদ্য সেই খাদ্যৰ ব্যৱস্থা আমাৰ ৰাখিছোঁ লগতে ইয়াৰ পৰা আমি এটা ওচৰৰ যিখিনি পাহাৰীয়া ঠাই আছে বা আমাৰ গিবনলৈকে হওক সেইখিনিলৈ আমাৰ জীপ চাফাৰীৰ ব্যৱস্থা এটা থাকিব জীপ চাফাৰী থাকিব আৰু বাকী তোমাৰ যিখিনি ধৰি লোৱা বনফায়াৰ হওক নাইট কেম্পিং হওক বা কিবা বাৰ্থডে পাৰ্টি হওক কিবা কনফাৰেঞ্চ হওক যিকোনো সেইখিনি সকলো সুবিধা আমি ৰাখিব চেষ্টা কৰিছোঁ টেণ্টবিলাকৰ আপোনালোকে প্ৰাইচবোৰ কেনেকৈ টেণ্টৰ আমি 1000 মানে 999 ৰাখিছোঁ 999ৰ ভিতৰত তোমাৰ ডিনাৰ ৰাতি সাঁজটো আৰু লগতে ব্ৰেকফাষ্ট বনফায়াৰো হ'ব চাগে বনফায়াৰো হ'ব সকলোখিনি সুবিধা উপলব্ধ হ'ব মানে নতুন চিল ভাইব এটা আচলতে ইয়াত আৰু একদম নদীৰ কিনাৰত আৰু ভাল লাগিব আৰু আমাৰতো আজি থাকি খুব ভালো লাগিলে বাৰু যিমান সময় আমি ইয়াত থাকিলো নাই মোৰ একচুৱেলি মোৰ ঘৰ এইখিনিতে ওচৰত আৰু এই জেগাখিনি মানে বিশেষকৈ মই যাতে আমাৰ নাগাজাঙ্গা অঞ্চলটোৰ যিখিনি প্ৰাকৃতিক সৌন্দৰ্য আৰু যিখিনি মনোৰম যি ঠাইখিনি সেই ঠাইখিনি যাতে আনেও জানক আৰু লগতে জেগাখনৰ নাম হওক সেইটো কাৰণে তোমাৰ মোৰ নিজৰ মাজতো এটা মানে তেনেকৈ ঘূৰি ফুৰি মই খাই মেলি এইবিলাক খুব ভাল পাওঁ সেই কনচেপ্টবিলাকে লৈ চেষ্টা কৰিছোঁ সেইটো লাগে হয় আহক আৰু বাকী ৰাইজসকলো আহক সকলোকে ৱেলকাম কৰিছোঁ আহক নিজে এবাৰ এনজয় কৰি যাওক দেৱাশিষ দা কণ্টেক্ট নম্বৰটো মই ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে যদি কিবা যোগাযোগ কৰিব বিচাৰে যোগাযোগ কৰি ল'ব আৰু কিবা সুধিবলগীয়া থাকিলে ফোনত আগতে সুধি লৈ আহিব পাৰে থেংক ইউ
সো গাইস আজি ভিডিঅ'ত ইমানে আছিলে কেনেকুৱা পালে প্লিজ কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিব চেনেলটো অভিলাষৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু আজি ভিডিঅ'টো ইমানে আছিলে যিমান পাৰো ইমান দেখাবলৈ চেষ্টা কৰিলো মোৰ চেনেলৰ নাম অভিলাষ বৰা মোৰ নিজৰ নামত আছে মোৰ চেনেলটো চাব ধুনীয়া ধুনীয়া ভিডিঅ' বনাব আৰু ইমান লাইক কমেন্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰিব আৰু নেক্সট লগ পাম এটা নতুন ভিডিঅ'ত নতুন জেগাৰ লগত টিল দেন টাটা বাই বাই জয় অসম বাই বাই